আজি আমাৰ ৰাজলক্ষ্মীলৈ আদ্ৰিকাছ এণ্ড মমৰ পৰা এটা ধুনীয়া উপহাৰ আহিছে। আপোনালোকক উপহাৰটোনো কি দেখাই আছোঁ চাই থাকক। দেখিছেনে বাৰু আমাৰ ৰাজলক্ষ্মী কিমান ধুনীয়া লাগিছে। এতিয়া মানে আমি ফটো মাৰিবলৈ লোকেশ্যন বিচাৰি ফুৰিছোঁ। আমাৰ বাৰীলৈকে আহিছোঁ। দেখিছে কিমান ধুনীয়া লাগিছে। আপোনালোকৰ ঘৰতো যদি এনেকুৱা সৰু ছোৱালী আছে তেন্তে আদ্ৰিকাছ এণ্ড মমৰ পৰা আপোনালোকেও এনেকৈ মেখেলা চাদৰ ল'ব পাৰে। আমাক কিন্তু মানে তেওঁ উপহাৰ হিচাপেহে দিছে, অলপ মানে ভিডিঅ' বনাই সকলোকে দেখাই দিবলৈ। আৰু তেওঁ চাব বিচাৰিছিলে আমাৰ ৰাজলক্ষ্মীয়ে পিন্ধিলে কেনেকুৱা লাগে তেওঁ বনোৱা মেখেলা চাদৰ। দেখিছেনে? আৰু আপোনালোকে যদি তেওঁৰ পৰা মেখেলা চাদৰ ল'ব বিচাৰে মোক মানে কমেণ্ট কৰি ক'ব, মই আপোনালোকক তেওঁৰ ফোন নম্বৰটো দি দিম। আপোনালোকে সকলো তেওঁৰ লগত পাতি পিনি ল'ব পাৰিব মেখেলা চাদৰ। আৰু তেওঁ আপোনালোকে যিদৰে বিচাৰে সেইদৰে মানে বনাই দিব। এতিয়া আমাৰ ৰাজলক্ষ্মীয়ে গৰমত থাকিব পৰা নাই, চটফটাই ফুৰিছে এনেকুৱা কৰি পিনি। তাই কি কৰিলে দেখিলেনে? মায়ে মানে তাইক কাণত চূণ অকণমান লগাই দিছিলে, চূণকণ নি পিনি চেলেকি চাইছে। এইজোপা কাক কাক লাগিব আমাৰ ঘৰলৈ আহিবা বিহুত ল'বলৈ কৈ দিয়া। কাক লাগিব আমাৰ ঘৰলৈ আহিবা বিহুত ল'বলৈ। ব'লা এতিয়া আমি ৰিলচ কেইটামান বনাই লওঁ হয় নাই? এই তুমি ভিডিঅ' চিডিঅ' বনাব নাজানা, ৰিলচ চিলচ বনাব নাজানা, তুমি নাচিবলৈ নাজানা। কেলৈ নাজানানো তুমি নাচিবলৈ? কেলৈ নাজানা? নাজানো অকল মই ৰাস্তাৰে চাবলৈ জানো। তুমি দুষ্ট নাচনি? বাদ দিয়া নহ'লে ভিডিঅ' চিডিঅ' নবনাওঁ, যাওঁগৈ এবাৰ বিহু নাচিবলৈও নিদিওঁ তোমাক যোৱা। এজোপা বৰটেঙা গছ, বৰটেঙা লাগিলে আমি খাব লাগিব আৰু ন হয় নাই? মেখেলা চাদৰযোৰ বৰ ধুনীয়া লাগিছে। তোমাৰ পিন্ধি কেনেকুৱা লাগিছে? ভালকৈ কোৱা, ডাঙৰকৈ। এইপিনে চাই কোৱা কেনেকুৱা লাগিছে মেখেলা চাদৰযোৰ? ধুনীয়া লাগিছে। কি বুলি কৈছে গানটো আকৌ কোৱা। মই ভেকুৰীজোপাতে খুন্দিয়াই দিছিলোঁ ভিডিঅ' বনাওঁতে আহা আহা আহা। অ' নাচনী ভণ্টি তুমি বহি আছা নি? তোমাক দেখিবলৈ ইমান বেয়া লাগিছে। সেইবোৰ নিচিঙিবা আকৌ, নাপায় নহয় নাচনী ভণ্টি সেইবোৰ ছিঙিবলৈ। নাচনী ভণ্টিয়ে এইবিলাক ছিঙিব পাৰে। অঁ দুষ্ট নাচনী ভণ্টিয়ে এইবিলাক ছিঙে।